हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो आज भिडिओ कतो नतुन जगह ना जाऊँ मैंने घरते देखा भिडिओ घर परिवेश लै पे मैं एट भिडिओ बनाई आज। तो घर की करूँ कि ना सकलों आपलोक देखाम आज। तो बोलकचोन भिडिओ आरम्भ करूँ और भिडिओ शेषলৈके चाब आशा थाकिल। तो चाई थाকক भिडिओ। ओके राइस एतिया आम खाम घरते आछे आम गछजोपा एजोपा आम बारिरे पकिसे दुई एटा। तो एतिया पारिबले चेष्टा करिम। दागडाल लैसो एफाले देखुवाबा आम परा हो गल मैं तुली आनिছো रबा एखिनि रखी थाका तुमि हे आम परा पका पका एटा खाम धुनियाके काटि लওঁ देखुवाই আছো ৰাইজ আপোনালোকক চাই থাকক হ'ব। এতিয়া আম খাব লাগিব গুচাই গ'ল কিন্তু আমটো অলপমান পোক আছিলে তথাপিও পেলাই কাটি ললোঁ। এতিয়া খাম পুৰা पूरा मीठा और आमट पूरा रस बहुत আছে पूरा बारी आम पूरा नेचारेल पूरा फ्रेश पारी और खुआ मजा लगे खाई आल्टिमेट। और राइस एया चक आमार गछर कठाल चक किमानके लागिसे गछजोपात। আকৌ এইফালে আমাৰ মায়ে পুৰা খেতি কৰিছে খেতি মানে সৰু সুৰা চক জলকীয়া জলকীয়া গছ এইফালে তাৰপৰা এইফালে বেঙেনা গছ দুজোপামান দিছে এইফালে ধুনীয়াকৈ এয়া এজোপা বগা বেঙেনা হয় এজোপা এইফালে লাগি আছে আৰু এটা বগা বেঙেনা এয়া চক ৰ'ব কাইট আছে বিৰাট কাইট এই দেখিছেনে বাৰু টিকুটমানি কণমানি টিকুটমানি এইটো লাগি আছে ধুনীয়া এটা লাগিছে খাবলৈ হ'ব আৰু কেইদিনমানৰ পাছত জলকীয়া লাগি আছে সেয়াই আৰু এতিয়া আহিলোঁ আমাৰ ঘৰৰ পাছফাল চাইডটো পুৰা শান্তি মানে কি গছ কেইজোপামান আছে চেগুন গছ হয় এই চেগুন গছ কেইজোপাৰ পৰা মানে পুৰা ঠাণ্ডা গৰম দিনত পুৰা ভাল ইয়াত পুৰা বহিবলৈ ভাল চাব পাৰে আপোনালোকে এয়া ওপৰ ফালে এয়া पूरा জোপোহা নিচিনা হৈ আছে চক এইফালেও আছে গছবোৰ এইবোৰ চক ইয়াত মানে গৰম দিলে মই ইয়াতে আহোঁ পুখুৰী আছে কিন্তু ওচৰত বৰশী চৰশী বাবলৈ ভাল লগতে এয়া পুখুৰীটো এইটো পাতবোৰ পৰি আছে কেনে লেতেৰা হৈছে পানীখিনি বৰ চাফা নহয় পানীখিনি মই ভালকৈ দেখুৱাই দিছোঁ এয়া চক এই পুখুৰীটো এইফালে ভেটফুল নেকি জানো এইটো ভেটফুলে হয় চাগে ভেটফুল ওলাইছে সৰু সৰু আলুবোৰ শুকাই যায় কিন্তু পাছত আকৌ পানী হ'লে তেতিয়া আকৌ ওলাই যায়। আৰু এইফালে নাও এখন বনাইছিলোঁ এনেই বুৰ নাও সৰু এনেই এইখন অকণমান চলাইছিলোঁ আগতে এতিয়া এনেকুৱাই আছে এতিয়া গেলি গৈছে পানীত এতিয়া মাছে খাই দিব আৰু মাছ জীয়াব লাগিব এবাৰ। আম খালোঁ চব কি কৰিলোঁ এতিয়া খেলিম কেৰম মানে এই ল'ৰাটো যে ভাইটিটো ইয়াৰ ঘৰত যাম এতিয়া কেৰম খেলিবলৈ ওচৰতে হয় আমাৰ ঘৰৰ পৰা মুখে তাত যাম খেলিবলৈ চাই থাকক ভিডিঅ'টো। অ'কে ৰাইজ আমাৰ বৰ্ড ৰেডি গুটি পাতি হৈ গ'ল এতিয়া ষ্টেকটো কৰোঁ পকেট কৰিব লাগিব নহ'লে লাজৰ কথা হ'ব। এটা পকেট হ'ল বাৰু ৰাইজ ইজ্জতটো বাচিছে বাৰু। এতিয়া আকৌ এটা শ্বট মাৰিছা নি ৰেডটোত লগাই যি হয় হ'ব উইচ ओके राइस এতিয়া কেৰম খেলি আহিলোঁ এতিয়া ভাগৰ লাগিছে ভাগৰ মানে কি গৰম যিহেতু বহুত পৰিছে তো সেইবাবে এতিয়া গা ধুওঁ গা ধুই পেলাই ভাত খাম আৰু তো ভিডিঅ'টো আজিলৈ ইমানতে মই সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চিম্পল ব্লগ আছিলে আজি তো লগ পাম এটা নতুন ভিডিঅ'ত আৰু
যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তো এক লাইক ঠোক দেনা বাই বাই